হাই ফ্ৰেণ্ডছ, গুড মৰ্নিং। নতুন এটা খবৰ লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। যদি খবৰটো শুনি ভাল লাগে তেনেহ'লে এটা লাইক কৰিব, আৰু যদি মোৰ চেনেলত প্ৰথম আহি থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, আপোনালোকে দেখিব পাৰিছে 5 লাখ টকা সাহায্য প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মা। 5 লাখ টকা কেনেকৈ সাহায্য প্ৰদান কৰিব আপোনালোকে সম্পূৰ্ণভাৱে দেখিব পাৰিছে। আপোনালোকক মই লাইভৰ জৰিয়তে সম্পূৰ্ণভাৱে দেখুৱাম। বন্ধুসকল, আপোনালোকে সম্পূৰ্ণভাৱে চাই থাকক। এইসকলৰ ৰাজ্যৰ চৰকাৰে আগবঢ়াব 5 লাখ টকাৰ সাহায্য দিব, এনেকৈ চৰকাৰী চাকৰি ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বন্ধুসকল, যিসকলৰ 5 লাখ টকা সাহায্য প্ৰদান কৰিব সেইসকলক আকৌ এটাকৈ চৰকাৰী চাকৰি দিব, এইটো ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কৈছে যিসকলৰ 5 লাখ টকা সাহায্য প্ৰদান কৰিব সেইসকলৰ এটা ঘৰতে বা পৰিয়ালৰ ভিতৰত এটা চাকৰি দিয়া হ'ব। আপোনালোকে সম্পূৰ্ণভাৱে লাইভটো দেখিব পাৰিছে। বন্ধুসকল, আপোনালোকে দেখিব পাৰিছে বৰ্তমান কম্পিউটাৰৰ ঠাই দখল কৰিছে। কম্পিউটাৰৰ ঠাই দখল কৰিছে বন্দুকে আৰু কলা সংস্কৃতি স্থানৰ ব্ৰেণ্ডে। গতিকে আৰ্থিক, সামাজিক, শৈক্ষিক আৰু ৰাজনৈতিক আদি সকলো ক্ষেত্ৰতে বৰ্তমান সময়ত অতি দুৰ্বল হৈ পৰিছে। এই সময়ৰ ধৈৰ্য বীৰ সম্পূৰ্ণ কোচ ৰাজবংশী আৰু জনগোষ্ঠীক পূৰ্বৰ পৰ্যায়লৈ নিবলৈ হ'লে জনগোষ্ঠীৰ যুৱক যুৱতীৰ উচ্চ শিক্ষাৰ শিক্ষিত হৈ কলা সংস্কৃতি হ'ব লাগিব। বৃহস্পতিবাৰে ধুবুৰী জিলাৰ কাছখানাত অনুষ্ঠিত হোৱা আক্ৰান্তোৎসৱৰ 20 সংখ্যক কেন্দ্ৰীয় শ্বহীদসকলৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই ঘোষণা কৰে মুখ্য অতিথি হিচাপে ভাষণ ৰাখে। আৰু কোৱা হৈছে ইয়াৰ উপৰি ভাষণৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই থলুৱা জনগোষ্ঠীৰ লোকসকলৰ মাটি আনৰ হাতলৈ গুচি গৈছে, আৰু যাতে বাকী থকা মাটিখিনি আনৰ হাতলৈ গুচি নাযায় তাৰ বাবে অসম চৰকাৰে অতি সোনকালে ভূমি আইনত প্ৰস্তাৱ কৰিব। চিকিৎসক, অভিযন্তা, পলিটেকনিক আদি শিক্ষাৰ ক্ষেত্ৰত কোচ ৰাজবংশী ছাত্ৰ-ছাত্ৰীৰ বাবে আসন সংৰক্ষণ কৰা হ'ব। APSC আৰু UPSCৰ পৰীক্ষা দিবলৈ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। লগতে ধুবুৰী জিলাৰ গোলকঞ্চত বিশ্ব মহাবীৰ চিলাৰায়ৰ নামৰ এখন বিশ্ববিদ্যালয় অতি সোনকালে স্থাপন কৰিব। বন্ধুসকল, ধুবুৰী জিলাত এটা বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগ্ৰহ হৈছে, এইবুলি ঘোষণা কৰিছে শিক্ষামন্ত্ৰী। উক্ত সভাতে কমলাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ আন্দোলনত প্ৰাণ আহুতি দিয়া এগৰাকী শ্বহীদ পৰিয়ালৰ এককালীন 5 লাখ টকা সাহায্য প্ৰদান কৰিব। যিসকলে ইণ্ডিয়ান পুলিচ বা আৰ্মিৰ বা CRPFৰ যিবিলাকে সদস্য শ্বহীদ হৈছে সেইসকলক 5 লাখকৈ টকা আৰ্থিক সাহায্য প্ৰদান কৰিব অসম চৰকাৰ, অৰ্থাৎ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে। বন্ধুসকলে, আপোনালোকে সম্পূৰ্ণভাৱে দেখিব পাৰিছে 5 লাখ টকাৰ শ্বহীদ পৰিয়ালসকললৈ 5 লাখ টকাৰ সাহায্য প্ৰদান কৰিব আৰু এটা চাকৰি প্ৰদান কৰিব, এই ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বন্ধুসকল আপোনালোকে সম্পূৰ্ণভাৱে দেখিব পাৰিছে এইখিনি আছিল ভিডিও যদি ভিডিওটো ভাল লাগে এটা লাইক কৰিব আৰু যদি মোৰ চেনেলত প্ৰথম আহি থাকে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ আজিলৈকে ইমানেই